তো আমিও মানে তললৈ আহি আছোঁ এতিয়া। নেপাইছোঁ চাওঁ এই ওপৰৰ পৰা আহি আছে আৰু তলত গৈ আছে। চাবিনে মই দেখাই দিছোঁ, সেইকেইটা তলত গৈ আছে। ৰাস্তা খাৰা, কি ক'ম। ঐ ময়ো যাব লাগিব এতিয়া এনেকৈ। হেল্ল' গাইজ, কি খবৰ? বহুত দিনৰ মূৰত আজি ব্লগ এটা বনাইছোঁ আৰু বহুত দিন হ'ল ব্লগো বনোৱা নাই আৰু সময়ো পোৱা নাই। আজি আহিছোঁ মানে জংঘলত। এইটো এটা নতুন ৰাস্তা হয়, নতুন ৰাস্তা এটা বনাই আছে। এইকেইটা আগত গৈ আছে। চাহ ইমান জংঘলত আহিছোঁ। তো আশা কৰোঁ সকলোৱে ভালে আছে ন। আৰু অসমত যিহেতু বহুত গৰম বুলি কোৱা শুনিছোঁ, ইয়াত বৰ্তমান ইমান গৰম নহয় যদিও আমি বহুত খোজকাঢ়ি দিলোঁ মানে। খোজকাঢ়ি ভাগৰ লাগিছে, অলপ গৰমো লাগিছে বাৰু। আৰু পিছফালে এজন আহি আছে আৰু আমি এতিয়া আহি পাই গ'লোঁ জংঘলত, পূৰা জংঘলত। তো এবাৰ চাওক না, চাহ না কেনেকুৱা জংঘলত সোমাই আছোঁ। ইয়াত চাহ এটা ইমান ধুনীয়া ঝৰ্ণা। এইকেইটা পানী খাই আছে, ভাগৰ লাগি গ'লতো। বহুত ওপৰ পৰা আহি আছোঁ মানে, চাওকচোন। এই ৰাস্তাটো মানে নতুনকৈ ৰাস্তাটো বনাই আছে। এইটো চাওক, কিহৰ কাৰণে জানেনে? ইয়াত মানে যেতিয়া গছ কাটিবতো, ইয়াৰ পৰা গছবোৰ উলিয়াই নিব পৰাকৈ এটা সৰুকৈ ৰাস্তা বনাই লোৱা হৈছে। আৰু নহ'লে গছবোৰ ইয়াৰ পৰা কেনেকৈ নিব ন। ইয়াত অকল গছৰহে খেতি, মানে পাইন গছবোৰ ইয়াৰ পৰা লৈ যাব মানে কাটি। সেইটো কাৰণে এই ৰাস্তাটো নিৰ্মাণ কৰা হৈছে। ৰ'বা, ইয়াত এটা বস্তু আছে, মই দেখাই দিছোঁ দেই। তো পিছলৈকে চাই থাক আৰু কিবা কিবি দেখুৱাই দিম। জংঘলত আহিলে মানে জংঘলী বস্তু ধেৰ কিবা কিবি পায়। আৰু দেখাব, এইটো কি বস্তু? এইটো চাওক, এইটো মানে খাবলৈ পায় দেই, কেঁচাকৈ টেঙা ন। এনেই অলপ খাই চাবা, কেনেকুৱা টেঙা বোলে। আৰু জংঘলত ঘূৰিলে পেট নমৰে মানে, যি টিখন খাই দিব পাৰে আৰু চিনি পাব লাগিব। আৰু মই এতিয়া আহি আছোঁ ইমান জংঘলৰ মাজত, ডিস্কভাৰী একদম বিয়াগীৰ লগত গ'তে লাগিছে মানে। এনেকুৱা জংঘল। এইটো চাওক, কল পকিব পাৰে, সেইটো কল। জংঘলত আজি মানে মই কি বুলি কয়, এনেই আহিছোঁ আৰু এনেই অলপ জেগা চাবলৈ আহিছোঁ। এইফালে ধুনীয়া এটা নাজাৰা আছে, চাবি দেই। আমাৰ ৰুমটো দেখাই দিয়া। তো আজি মানে আহিলোঁ নতুন ৰাস্তাটো চাফাই কৰিবলৈ। আৰু এতিয়া আমি পাই গ'লোঁ সেই বহুত দূৰ, বহুত ওপৰত। আৰু আগলৈ আৰু যাম বাৰু। তো এইকেইটা আমাৰ পিছফালে আহি আছে, পুৰা জংঘল। চাওকচোন, এইটো হৈছে নতুন ৰাস্তা, নতুনকৈ মানে বনাই আছে। আৰু ইয়াৰ ওপৰৰ পৰা দেখাম ইয়াৰ নাজাৰটো কেনেকুৱা, চাওকচোন। আৰু ভিডিঅ'টো চাব, প্ৰথমবাৰ শেষলৈকে এটা কমেণ্ট দি যাবলৈ নাপাহৰিব হা। নাজাৰা চাওক না, নজা চবফালে পাহাৰে। সেইবোৰ ঘৰবোৰ তলত আছে বাৰু, বহুত তলত। আৰু এতিয়া আমি আৰু যাম সেই আগলৈকে, সেইকেইটা গৈ পালেগৈ আগত আৰু মজা লাগিব। তো চাই থাকক।
তো হেল্ল' গাইছ, ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ আৰু ময়ো যাব লৈছোঁ ৰুমলৈ আৰু মোৰ পাৰ্টনাৰকেইটা গৈ তলত আছেগৈ আৰু ময়ো এতিয়া যাম। তো ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। আপুনি আজিলৈ দিলোঁ বাই বাই।